নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক মাই ইউটিউব চেনেল। আজি হ'ল আমাৰ দুৰ্গা পূজাৰ অষ্টমী। তো সেইকাৰণে অলপ মানে ওলাই আহিছোঁ আৰু ফুৰিবলৈ। তো এতিয়া মানে যাম আপোনালোকক কিবা কিবি দেখাম। মানে আমি এতিয়া যাম বৰ্তমান পুঠিমাৰি, আৰু মোৰ লগত আছে ইফালে আছে পংকজ ভাই আছে। তো পংকজ আৰু মই যাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। তো আজিৰ ভিডিঅ'টো মই ৰাতি বনাই দিছোঁ, কাৰণ মই দিনত পূজা চাব নাছিলোঁ, সেইকাৰণে ৰাতি আহিলোঁ। তো ৰাতি ভিডিঅ'টো বনাই দিলোঁ। আৰু মানে পূজা চূজা চাব গ'লে ৰাতি গ'লে ভাল লাগে, কাৰণ ৰাতি মানুহ চানুহ বহুত হয় আৰু লাইটিং চাইটিং বহুত হৈ যায়, একদম ৰাতি ভাল লাগে। তো সেইকাৰণে মই ভাবিলোঁ ৰাতি ভিডিঅ'টো বনাওঁ। আৰু মোৰ মোবাইলত মানে আজি কেমেৰা কোৱালিটি ইমান ভাল নাহিব পাৰে, তো সেইটো বাদ দিয়ক। এতিয়া আপোনালোকক লৈ যাইছোঁ পুঠিমাৰি পূজা চাবলৈ। তো ভিডিঅ'টো পূৰা এনজয় কৰক। যাম পুঠিমাৰি চাম পূজা, কিন্তু তাৰে আগতে আমাৰ ঘৰৰ কাষতে আৰু এখন পূজা হৈছে বৰিগুগত। প্ৰথমতে সেইখনতে সোমাই কিনে আপোনালোকক অলপ যি পাৰোঁ দেখাই লৈ যাওঁ। তো প্ৰথমতে যাই আছোঁ বৰিগুগ, তাৰপিছত যাম আমি পুঠিমাৰি। তো আপোনালোকক মানে মই পুঠিমাৰি পূজা দেখাম, কিন্তু তাৰ আগতে আমাৰ ঘৰৰ কাষতে এখন পূজা চলি আছে। প্ৰথমতে এইখন পূজাই চাই লওক, তাৰপিছত আমি যাম পুঠিমাৰি। আৰু মোৰ লগত আছে পংকজ, এতিয়া আমি দুই যাম পুঠিমাৰি। তো প্ৰথমতে এখন পূজা চাই লওক, তাৰপিছত যাই আছোঁ পুঠিমাৰি। তো আপোনালোকক প্ৰথমতে দেখালোঁ আমি বৰিগুগৰ পূজাখন। তো এতিয়া আমি যাই আছোঁ পুঠিমাৰি, আৰু মোৰ মোবাইলটো মানে অলপ ল' লাইট কেমেৰা অলপ বেয়া হ'ব পাৰে, তো আপোনালোকে সেইখিনি এডজাষ্ট কৰি ল'ব। আৰু আহি পেলো আমি মেইন নেশ্যনেল হাইৱে, কিন্তু পূজাত যাম যিহেতু বাইকখন লৈ আহিছোঁ। বাইকখনকো অলপ তেল ভৰাই ল'ম, কাৰণ যদি আধা ৰাস্তাত তেল হৈ যায় তো ঠেলে থাকিব লাগিব পূজাৰ পৰা আহোঁতে। তো মানে আগফালে আপোনালোকে দেখা পাইছে কিজানি সেইটো তেল দিম। তো তাতে তেলটো ভৰাই ল'ম, আৰু তেলৰো যি দাম, তো বেছি ভৰাব নোৱাৰোঁ, আৰু 100 টকা মানৰ ভৰাই লওঁ কিবাকৈ আহিব পৰাকৈ পূজা চাই। তো এতিয়া বলক তেলটো ভৰাই লওঁ। আপোনালোকক বৰিগুগৰ পূজাখন দেখাই কিনে আহিলোঁ। এতিয়া এইটো আছে মোৰ পিছফালে তেলডিপ, এইটো তেলডিপ। আৰু এই তেলডিপটোত মানে আহিছোঁ যিহেতু পংকজ ভাইৰ গাড়ীখন লৈছোঁ, বাইকখন। তো মানে তেল নাই, তো তেলটো ভৰাই লওঁ ইয়াতে, আৰু ইয়াত ভৰাই আমাৰ যাত্ৰা আৰম্ভ হৈ যাব। পুঠিমাৰি পূজা দেখাম আপোনালোকক। আৰু এতিয়া বেছি দূৰ নাই, আৰু আমাৰ ঘৰৰ পৰা মানে পুঠিমাৰিখন প্ৰায় 4 কিলোমিটাৰমান হয়। তো আমি যাই আছোঁ, তো চাই থাকক। পূৰা তেল চেল ভৰাই আমি ৰেডি, আৰু এতিয়া যাব লাগে ডাইৰেক্ট পুঠিমাৰি পূজা চাব। আৰু কথাটো হ'ল কি, আমি তেল ভৰালোঁ 150 টকাৰ, কিন্তু আগতে 150 টকাৰ তেল ভৰালে কি আছিল, কটা 2-3ডাল উঠিছিল। কিন্তু আজি চাব পাৰে মুঠে 150 টকা তেল ভৰাওঁতে এডালে কথা হৈছে, চাব পাৰে এডাল কটা। তো উপায় নাই আৰু একদম। তো এতিয়া মই আছোঁ একদম আমাৰ নেশ্যনেল হাইৱেৰ ওপৰত, এইটো পংকজ ভাই, আৰু একদম আগফালৰ পৰা গাড়ী আহিছে। তো আমি চাই পোৱাৰ পিছত আৰু 3 কিলোমিটাৰমান গ'লে পাই যাম পুঠিমাৰি। আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। পাই গ'লোঁ গুৱাহাটী বাইহাটা চাৰিআলিলৈ কমলপুৰৰ চাইনবোৰ্ড, কিন্তু আমি ক'তো নাযাম, আমি যাম পুঠিমাৰি। আহি পালোঁ পুঠিমাৰি, কিন্তু চাওঁহে যাম একদম। পুজো আছে ক'ৰবাত, কিন্তু একদম মেইন হাইৱেত একদম ক'ৰবাৰ পৰা জাম লাগি গৈছে। তো এই জাম ভাঙি যাওঁতে আজি 12 বাজিব। তো চাই থাকক, আৰু চাওক আগৰ ফালে কিমান জাম, কিন্তু পূজা আছে আগত, সেই চাব পাৰে পূজা আছে আগত, একদম পূৰা জাম লাগি গৈছে গাড়ী। তো চাব পাৰে মোৰ পিছফালে পূৰা জাম হৈ গৈছে, মানে পূজা পালোঁ আৰু আপোনালোকক দেখালৈ। তো এতিয়া পূৰা জাম হৈ গৈছে। তো জামখিনি ভাঙি কিনে গাড়ীখন থৈ কিনে আপোনালোকক পূৰা ভালকৈ দেখাই আছোঁ। তো হ'ল কি, আমি আহিছোঁ বাইকত, কিন্তু এটা বাইকৰ পাৰ্কিঙৰ একদম ব্যৱস্থা নাই। তো সেইকাৰণে ইয়াত এনেকৈ থৈ যাব লগা হৈছে। তো আমিতো মানে গাড়ীখন তাতে পিছফালে পাৰ্কিং কৰি থৈ আহিলোঁ। তো এতিয়া আপোনালোকক পূজা দেখাই আছোঁ। মানে দুৰ্গা পূজা বুলি ক'লে আমাৰ এৰিয়াত পুঠিমাৰি পূজাখনে বহুত ডাঙৰ বুলি কোৱা হয়, আৰু আচলতে হয় আপোনালোক মানুহ দেখাই আছোঁ ইয়াত। পূৰা একদম গণিব নোৱাৰা মানুহ, একদম লাখ মানুহ হৈছে, আপোনালোকক দেখাই আছোঁ। এইটো হ'ল পূজাৰ মেইন গেট। একবাৰ পুঠিমাৰি পূজাখনত মানুহ চাওক, একদম ৰাস্তাৰ ওপৰত, বাপেকৰ কলাত, ফিল্ডৰ মাজত, মানে মানুহ আৰু মানুহ। আৰু মেইন মন্দিৰৰ ভিতৰতো চাওক, একদম পূৰা মানুহ দি ভৰ্তি আছে, হাজাৰ মানুহ আছে। একদম দোকান পোহাৰ চব আহিছে পুঠিমাৰিত। তো আপোনালোকে যদি অহা নাই পুঠিমাৰিত, একবাৰ আহি চাওক, একদম ধুনীয়া লাগিব, একদম পূৰা মানুহ দি ভৰ্তি। আপোনালোকে চাব মোৰ পিছফালে মেইন মানে পূজাৰ গেটটো, এইটো মন্দিৰ আছে এইফালে। তো আপোনালোকৰ ভিতৰলৈ লৈ
আমি প্ৰথমতে সোমাইলোঁ মণিহাৰীৰ এলেকাত, কিন্তু ইয়াতে মানে কথা কৈ ভিডিঅ' কৰাৰ কোনো লাভ নাই, কাৰণ তামান চাউণ্ড হৈ আছে, সেইকাৰণে মই অলপ ভইচ অভাৰ দি আছোঁ, আপোনালোকে পুৰা চাই থাকক। আৰু আপোনালোকে আগফালে চাওক, সেইবোৰ একদম মেইন মানে মন্দিৰত যে আছে দুৰ্গা দেৱীৰ আশীৰ্বাদ ল'বলৈ, কিন্তু পূৰা লাইন পাতি গৈছে, একদম তামান মানুহ হৈছে, সেইকাৰণে আমি মানে যোৱা নাই আৰু। আপোনালোকক দেখা পালোঁ মই যে মন্দিৰত সেৱা কৰিবলৈ কিমান দীঘল এটা লাইন, তো মানে আমি ইমান মানে ৰখিব নোৱাৰোঁ, আমি এতিয়া মানে বেলেগ এখন পূজা চাবলৈ যাম, তো সেইটো কাৰণে সেৱাটো নকৰিলোঁ, তো আমি আগত যদি পূজা কৰোঁ তাতে সেৱাটো কৰিম। আৰু ইয়াত মানে গান চান বাজিছে কাৰণে ভিডিঅ'টো বেছি কৰা নাই, তো আপোনালোকক ভইচ অভাৰ দি আছোঁ, তো চাব পাৰে একদম চাৰিওফালে মানুহ। আমি এতিয়া আছোঁ এখন মণিহাৰীৰ দোকানত, কাৰণ কথাটো হ'ল কি আমাৰ পংকজ ভাই কাণ ফুটাইছে, চাব পাৰে এখন কাণ, তো সেইকাৰণে সোণা লাগে, তো এই পাত সোণা ল'লোঁ, সোণা পাতৰ দাম লৈছে 20 টকা, তো একদম বহুত দাম। পূজা বুলি ক'লে যদি চাওমিন নাখাওঁ কেনেকৈ হ'ব, তো সেইকাৰণে এই দোকানখনতে বহি ল'লোঁ। কথাটো হ'ল কি চাওমিনৰ বোলে ফুল প্লেট আছে, হাফ প্লেট নাই, এই পিছতে দাদাটোৱে ক'লে, তো সেইকাৰণে আৰু উপায় নাই, চাওমিন তুমি এটা বেছি খাব নোৱাৰোঁ, সেইটো কাৰণে হাফ প্লেটো দিছোঁ, হাফ প্লেট বোলে নাই, তো সেইকাৰণে উপায় নাই, ইয়াৰ পৰা উঠি যোৱাটো আমাৰ কাৰণে বেটাৰ হ'ব। মই এতিয়া বৰ্তমান আছোঁ মানে এই যোনটো দুৰ্গা মন্দিৰটোৰ পিছফালে, আৰু পিছফালে এখন একদম প্ৰকাণ্ড একদম মানে ফিল্ড আছে, চাব পাৰে এইখন একদম বিৰাট ডাঙৰ এখন ফিল্ড আছে, কিন্তু মানে এই যোৱা 2 বছৰৰ পৰা এই ফিল্ডখনত একদম একো নাই। অইনবাৰ হ'লে মানে পূজাত কি হয়, আগফালে পূজা হয় আৰু পিছফালে একদম থিয়েটাৰ, নাটক, ফাংচন চব চলে, কিন্তু এইবাৰ নাই, তথাপিও ঠিকেই হৈছে বাৰু। যেতিয়া পৰিস্থিতি ভাল হ'ব তেতিয়া এইবোৰ চব আৰু ঘূৰি আহিব, তেতিয়া ভাল লাগিব। তো এতিয়াও তথাপিও চাব পাৰে মানে থিয়েটাৰ নাই, কিন্তু পূজাত মানুহ একদম এভেইলেবল, একদম সোমাব নোৱাৰি। তো আৰু এতিয়া পূজাত যাম মানে তেতিয়া যে দোকানখনৰ পৰা আহিলোঁ, তো আৰু কিবা কিবি খাই ল'লোঁ, এতিয়া এটা পাণ বা কিবা এটা খাই ল'ম, তো এতিয়া ঘৰত যাম আৰু অলপ দেৰিকৈ। এই মস্ত পূজাখনত খোজ কাঢ়ি একদম এনাৰ্জি চেছ, সেইকাৰণে অলপ এই দোকানখনৰ পৰা ষ্টিং এটা খাই ল'লোঁ। আমি দোকানৰ পৰা আহিলোঁ ইতিমধ্যে, আৰু আপোনালোকে চাব পাৰে এতিয়া টাইম হ'ল 9:18, তো পিছফালে আৰতি চলি আছে, আৰু মই এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু লগতে আপোনালোকক যিবাৰ সেই দেখুৱাব, তো এতিয়া পৰা ইয়াৰ পৰা ওলাই যাওঁ আৰু। তো আমি মানে যোৱাৰ আগতে এটা পাণ খাই ল'লোঁ, পূজাত আহি যদি চাওমিন আৰু মিঠা পাণ নাখাওঁ তে কি পূজা চালোঁ, মিঠা পাণ মেইন। তো চাব পৰা আমি আহিলোঁ, তো গাড়ী নিব, তো এতিয়া ওলাই যাম। আৰু আজি ভিডিঅ'টো মানে ৰাতি শ্বুট কৰিলোঁ, কাৰণ দিনত পূজা এটা নাছিলে, আপোনাৰ ৰাতি যিবাৰো দেখাই দিলোঁ, অলপ কোৱালিটি অলপ বেয়া হ'ব পাৰে, তো মানে যিবাৰোখিনি আপোনালোক আজি দেখাই দিলোঁ পুথিমাৰি পূজাৰ। তো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।